আজি নলবাৰীৰ খাৰজাৰাত নাম পৰিৱেশন কৰিব আহি যথেষ্ট ভাল লাগিছে। ইমান বতাহ বৰষুণৰ মাজতো যে ইমানখিনি মানুহ ৰখি আছে নাম চাবলৈ, বহুত বেছি ভাল লাগিছে। আৰু যথেষ্ট মানুহখিনি মানে ভাল বুলি ক'ব লাগিব, কাৰণ ইমান ধুনীয়াকৈ হাল্লা নোহোৱাকৈ নামটো একান্ত মানে শুনিছে, যথেষ্ট ভাল লাগিছে। আৰু আশা কৰোঁ এই ছেকেণ্ড নামটো সকলোৱে ভালকৈ সহায় সহযোগিতা কৰিব। আৰু আমি যোৱা পৰহি বিশ্বনাথ চাৰিআলিত নাম গাইছিলোঁ, যোৱাকালি লখিমপুৰ জিলাত নাম গাইছোঁ, আৰু আজি নলবাৰীত গাইছোঁ। ভালেই লাগিছে। এতিয়ালৈ ভবা নাই, আৰু যেতিয়া নামখিনি অকণমান শেষ হয়, যেতিয়া গেপ পাওঁ, তেতিয়া নতুন নাম ল'ম আৰু পাৰোঁ যদি ৰেকৰ্ডিং কৰিম। যিমান দিন পাৰোঁ এনেকৈ ৰাইজৰ মাজত নাম গাম। কিমান দূৰ আগবাঢ়ি যাওঁ সেইটো ৰাইজে জানিব, কিমান দূৰ আগুৱাই নিয়ে থাকে। কিন্তু মই এইবিলাক ভবা নাই, যদি ৰাইজে দিব দিয়ে দিওঁ, আৰু দিব নিদিলে নিদিওঁ, সেনেকুৱা। এতিয়া আকৌ
Thank you.